মজা লাগিব আৰু আগৰ পিনে লৈ যাই আছোঁ কিমান মানুহ ষ্টেচনত হাজাৰ হাজাৰ আৰু মা কামাখ্যা মন্দিৰত যাবলৈ চব সাজু চাই থাকক আমি ৰঙীয়া থাকিলোঁ আমি দীঘলটা সুধিম আপুনি যে কামাখ্যাত যাব কি ৰূপত যাব মনোভূতি আৰু মোৰ লগত আছে এনে কি হ'ব ৰঙীয়া ষ্টেচন অৰ্থাৎ জংচং আৰু দেখুৱাই আছোঁ সম্পূৰ্ণ ব্লকটো চাই থাকিব বহুত মজা লাগিব আৰু ৰঙীয়া ষ্টেচন কিমান লাম্বা আৰু কিমান দীঘল ৰঙীয়া বাইকলৈ আমি আহি চাই থাকক কাম চেনেল অনেক ব্লগ আৰু দেখাবলৈ যাই আছোঁ আৰু মই ব্লগটো আৰু শেষৰ পিনে চাই আৰু কি কম কামাখ্যাৰ অৰ্থাৎ ব্ৰিজৰ ওপৰত দি যাই আছোঁ ব্ৰিজৰ ওপৰত দি গ'লে কামাখ্যা মন্দিৰৰ আৰু আজি ৰাতি ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ভাল লাগিব আৰু মোৰ লগত আছে হেমেন্দ্ৰষ্টি আৰু এইবিলাক আছে এইবিলাক গম পাইছে অসমৰ বাহিৰত আৰু দেখিবলৈ যাই আছোঁ আৰু চবকে সুধিম আৰু কি কয় উত্তৰ দি যাব সকলোৱে দুখ মনত বহি আছে কিয় নাজানো এতিয়া বৰ্তমান ৰাতি 10টা বাজি গ'ল আৰু আমি যাই আছোঁ ব্ৰিজৰ ওপৰত দি এইখন হৈছে কামাখ্যা অৰ্থাৎ কামাখ্যাৰ ব্ৰিজ আৰু মই দেখিবলৈ যাই আছোঁ চাই থাকক বহুত মজা লাগিব কাম চেনেল 19 ব্লক নলবাৰী দেখিবলৈ যাই আছোঁ বৰ্তমান এইটো হৈছে কামাখ্যা অৰ্থাৎ জংচং ষ্টেচনৰ ভৱন আৰু দেখিবলৈ যাই আছোঁ মই বৰ্তমান আৰু য'ত নেকি আটাইতকৈ বৰ্তমান বিশাল আৰু কি ক'ম মই বাকী অসম চৰকাৰে যিহেতুকে গাড়ী দিছে অৰ্থাৎ মা কামাখ্যালৈকে এইবিলাক STC গ্ৰহণ কৰিছে আৰু আগৰ পিনে মই লৈ যাই আছোঁ আপোনালোকৰ মাজত STC দিছে মিনিমাম হাজাৰ STC দিছে আৰু বহুত খৰচ গ্ৰহণ কৰিছে আৰু মই দেখিবলৈ যাই আছোঁ এই ব্লকটো সম্পূৰ্ণ ৰূপত এখন STC আৰু ইয়াত অম্বুবাচীৰ মাজত পানী বিতৰণ হৈ আছে গম পাইছে সকলোৱে আৰু সকলোক দেখিবলৈ যাই আছোঁ দাদা খানা খাইগে খানা আপোনাৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট দাদাই বৰ্তমান ৰাতি খানা খাইছে আৰু খানা কি দিছে দালি চব্জি আলু চব্জি দিছে দাদাই কৈছে বৰ্তমান পানী দিয়া নাই পানী খাব পানী দিছে পানী বৰ্তমান আছে আমাৰ হাতত এয়া পানী পানী ৰাখি দিছোঁ এনেকৈ ফুল পানী আৰু কিবা লাগিব নেকি নালাগে আপুনি বৰ্তমান কেইদিন ধৰি আহিছে দুদিন হ'ল কালিলৈ যাব ইয়াত মেলা কেনেকৈ চলি আছে মেলা ভাল হৈছে মেইন জেগাত গৈছে মা কামাখ্যা য'ত মন্দিৰ চলি আছে তাত গৈছে তাত যোৱা নাই দাদা খানা খাই আছে মই দেখিবলৈ যাই আছোঁ আপোনালোকক আৰু মোৰ লগত আছে দিশান্তই পানী পালে নহয় পানী পাইছে সকলোকে পানী দিছে অৰ্থাৎ অম্বুবাচী মেলাত যিসকল লোক আহিছে বৰ্তমান দেখিবলৈ যাই আছোঁ মই ইয়াত ৰাতিৰ ভিতৰত অৰ্থাৎ জংচং অৰ্থাৎ কামাখ্যা ষ্টেচনৰ ভিতৰত এনেকুৱা খানা খুৱাই এনেকুৱা পানী বটল দি আছে আৰু একচুৱেলি পানী আমিও খাব আহিছোঁ পিয়া লাগিছে খুব গম পাইছে নলবাৰীৰ পৰা আহিছোঁ 19 ব্লক নলবাৰী দেখিবলৈ যাই আছোঁ আৰু বহুত দৃশ্য দেখুৱাম এনেকুৱা লাইন হাজাৰ লাইন এনেকুৱা ভাতৰ আৰু দেখিবলৈ যাই আছোঁ কেৱল মিনি ভিডিঅ'টো চাই থাকিব বহুত মজা লাগিব আৰু এনেকুৱা দোকানবিলাক আছে আৰু বহুত দাদা খানা কি আহে ঠিক আপোনালোক আৰু আপোনালোকৰ আহিবৰ কেইদিনত আজি আহিছে অৰ্থাৎ অম্বুবাচী একদম ভাল চলি আছে পাইছে আৰু পাইছে আজি খানা কি দিছে দালি চব্জি অৰ্থাৎ নেমু টেঙা দিছে খানা খুব সুন্দৰ জলপাই দিছে পাপৰ দিছে খুব সুন্দৰ খানা আৰু মই দাদাক দেখুৱাই দিছোঁ খানা বহুত টেষ্টি আছে ন বহুত টেষ্টি বঙাইগাঁৱৰ পৰা আহিছে আমাৰ অসম নহয় তথাপিও অসম বুলি কৈছোঁ খুব সুন্দৰ খানা দাদা খানা কেনেকুৱা খানা বঢ়িয়া হৈছে ন আৰু মই দেখিবলৈ যাই আছোঁ ব্লগটো সম্পূৰ্ণ ৰূপত নলবাৰী 19 ব্লক চাই থাকক বহুত মজা লাগিব আৰু আগৰ পিনে লৈ যাই আছোঁ চাই থাকিব নেকি ভাই দাদা খানা কেনেকুৱা খানা বহুত ভাল বহুত আজি কি দিছে পাপৰ বহুত মজা আহে ন আপোনাৰ ঘৰ কলাইগাঁও
আপুনিও খাই যাব পাৰে অঁ ঠিক আছে আমি খাই চাম প্ৰথম আপোনালোকে খাব লাগিব ক'ব কিবা যি কয় আপুনি খানা কেনেকুৱা পাইছে কি পাইছে আপুনি ক'ব পাৰে মেলা বাহিৰে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আপুনি কওক আপুনি এপানতে কৈ দিয়ক হয় মেলা বাহিৰে বহুত ভাল লাগিছে দেউল চাই বহুত ভাল লাগিছে মই আৰু সুধি আছোঁ খানা কেনেকুৱা এতিয়া খানা কেনেকুৱা হৈছে খানা এই যে খাই আছে কেনেকুৱা হৈছে খানা এই যে খানা খাই আছে কেনেকুৱা হৈছে ভাল হৈছে আপোনাৰ ঘৰ হিন্দী ক'ব লাগিব বাংলা ঠিক আছে বাংলা ক'ব আৰু আমি শুনি আছোঁ বাংলা ক'ব পাতিলে দহৰ মানুহ গম পাইছোঁ অৰ্থাৎ বিজনীৰ আগত আজি খানা কি দিছে দাইল আলু দিছে অৰ্থাৎ পাপৰ ভাজি দিছে আৰু দিছে ন গম পাইছোঁ খানা নিশ্চয় ভাল লাগিছে ইয়াত মেলা কেনেকুৱা চলি আছে মেলা য'ত মা কামাখ্যাৰ অৰ্থাৎ যাই আছে ওপৰত অম্বুবাচী ওপৰত যোৱা নাই তলতে আছে ঠিক আছে মই দেখিবলৈ যাই আছোঁ অৰ্থাৎ কিছুমান মানুহ ইয়াত মেলা চাব আহি অৰ্থাৎ ভাত খাব আহিছে সকলোকে দেখুৱাই আছোঁ আৰু এই ৰাতিৰ পৰিৱেশ সুন্দৰ আৰু দেখিবলৈ যাই আছোঁ ইয়াত কিমান হাজাৰ মানুহ আৰু আপোনালোকে চাই থাকক বহুত মজা লাগিব ইয়াত কিছুমান মানুহ ভাত খাব আহিছে আৰু কিছুমান মানুহ দৰ্শন কৰিব আহিছে আৰু মই দেখিবলৈ আমি যাই আছোঁ মেইন মা কামাখ্যা মন্দিৰৰ ওপৰত আৰু মিনিমাম 2 ঘণ্টাৰ ওপৰত অধিক লাগিব আৰু চাই থাকিব বহুত মজা লাগিব আজিৰ ভিডিঅ'টো আৰু মই কি ক'ম আৰু মোৰ লগত আছে হেমেন দিখান্ত মোৰ লগত 2গৰাকী ব্যক্তি আছে হেমেন দিখান্ত আৰু হেমেন দিখান্ত কি কয় মই নাজানো আমি গৈছোঁ বৰ্তমান আমি অম্বুবাচী মেলাত যাই আছোঁ তাত কি দেখা পাওঁ কি চাম আমি ৰাইজে কৈছে আপুনি আমি কি দেখা পাইছোঁ কি দেখা পোৱা আমি কৈছোঁ আপোনালোকক আৰু এই মুহূৰ্তত ঠাণ্ডা বিতৰণ হৈ আছে অৰ্থাৎ মা কামাখ্যা যোনসকল যাত্ৰী আহিছে এনেকুৱা চৰকাৰে হৈ পৰিছে অৰ্থাৎ ঠাণ্ডা গম পাইছে মা কামাখ্যা মন্দিৰ অৰ্থাৎ কি ক'ম ক'বৰ ভাষা নাই আৰু আহি মেইন ৰাস্তা পায় আৰু গম পাইছে চেৰি দি যাইছোঁ চেৰি দি আজি মোৰ লগত আহিছে আমাৰ অঞ্জন দাস আৰু এইটো ঠিক আছে আমাৰ মৰমৰ এইটো কোন হয় লাচিত দা এই আমাৰ মেইন গুৰু আজি ৰাতিটো আৰু ক'ত লৈ যাব আমি নাজানো আমি আজি প্ৰথম আৰু আমি কি পালোঁ আহি চাওক কেনেকৈ ইয়াত কষ্ট গুবি মানুহবিলাক শুই আছে চাই থাকক হাই গাইজ গমে পায় সকলোৱে যি নেকি মা কামাখ্যা মন্দিৰত আহিলে এজাক বৰষুণ দিয়ে আৰু বৰষুণ জাক কিয় দিয়ে সকলোৱে গম পায় অৰ্থাৎ বৰষুণ জাক দিয়ে খুচি হোৱাৰ কাৰণে আৰু বৰ্তমান আমি কামাখ্যাৰ 1 নম্বৰ গেট পাম বৰ্তমান এতিয়া ৰাতি 1টা বাজিল আৰু মন্দিৰ পাক গ'লে 2টা বাজিব সম্পূৰ্ণৰূপে ব্লগটো দেখুৱাই যাই আছোঁ আৰু চাই থাকিব কিমান মানুহ হৈছে দেখুৱাবলৈ যাই আছোঁ মই চাই ৰ'ব আৰু 1 নম্বৰ গেটৰ ভিতৰৰ পৰিস্থিতি দেখুৱাই আছোঁ ৰ'ব আৰু এনেকুৱা এইবিলাক মানুহ দেখিছে হাজাৰ আৰু এনেকুৱা লাইন পাতি আছে অৰ্থাৎ মা কামাখ্যা মন্দিৰত যোৱাৰ কাৰণে হাজাৰ দৰ্শক হাজাৰ আৰু আমি যাই আছোঁ আৰু এতিয়া আমি বৰ্তমান লাইন হ'ব লাগিব আৰু বৰ্তমান আমি যাম কি খবৰ দেখুৱাই আছোঁ আৰু ব্লগটো চাই থাকিব বহুত মজা লাগিব 2 বছৰ ধৰি যি মা কামাখ্যাত অৰ্থাৎ মেলা হোৱা নাছিল আৰু কামাখ্যাৰ মাজতে ৰাতি 2টা বাজিল আৰু 2 বজাৰ মাজত দেখুৱাই যাই আছোঁ আজি ব্লগটো শেষৰ পিনে আৰু মেইন মা কামাখ্যা মন্দিৰৰ ওচৰ পাই গ'লোঁ মিনিমাম বহুত ভাগৰ লাগি গৈছে বহুত আহোঁতে আৰু দেখুৱাই যাই আছোঁ মেইন কামাখ্যা মন্দিৰ আৰু চাই থাকিব বহুত ভাল লাগিব আজি আৰু আমাৰ লগত আছে আজি লাচিত দা আমাৰ লাচিত দা তপন আছে অঞ্জন আছে আৰু দেখুৱাই লৈ যাম মেইনলি প্ৰথম ঘূৰি চুৰি ধুই ল'ব লাগিব আৰু তাৰপিছত দেখুৱাই যাম মেইন মন্দিৰৰ ওচৰত আৰু চাই থাকিব বহুত মজা লাগিব আমাৰ এই কৰোণাক লৈ 2 বছৰ ধৰি যিহেতুকে আমাৰ অম্বুবাচী মেলা হোৱা নাছিল আৰু এইবাৰ হৈছে খুব ভাল লাগিছে আৰু ঠিক আছে মই সুধোঁ
কেনে লাগিছে এটা বহুত ভাল বহুত মজা কিন্তু একদম পুৰা আহোঁতে 4-5 ঘণ্টামান লাগি গ'ল মন্দিৰ 5 ঘণ্টা লাগিছে গম পাইছোঁ এতিয়া ৰাতি 2 বাজিল ন এতিয়া 2 বাজিল মিনিমাম আৰু আমাৰ যাওঁতে 3 ঘণ্টা মিনিমাম 5টা বাজিব চাই থাকিব বহুত মজা লাগিব গাইছ আৰু মই দেখুৱাই আছোঁ কেইটামান বস্তু চাই থাকিব একচুৱেলি এইবিলাক মানুহ দেখিছে এইবিলাক মানুহ ইয়াত বহি কিনে মন্দিৰৰ ওচৰত চাই আছে আৰু মিনিমাম ইয়াত আহিলে বহুত কষ্ট হয় আৰু যাৰ কষ্ট যোনে সহ্য কৰিব পাৰে শুনি আহিব পাৰে আৰু মই দেখুৱাই যাম আৰু মেইন কামাখ্যা মন্দিৰ পাই গ'লে বেছি সময় নাই আৰু বৰ বেছি 1 ছেকেণ্ডৰ ভিতৰত কামাখ্যা মন্দিৰ গুৱাহাটী আহিলে গম পায় অৰ্থাৎ কি থাকে হিষ্ট্ৰী থাকে মিনিমাম বহুত হাজাৰ আৰু হিষ্ট্ৰীক পইচা দিব লাগে আৰু মই দেখুৱাই যাম চাই থাকিব বহুত মজা লাগিব আৰু যোনটো মেইন কামাখ্যা মন্দিৰ মই তাৰ কাষত যাই আছোঁ আৰু দেখুৱাই আছোঁ ব্লগটো চাই থাকিব আৰু এইটো হৈছে মা কামাখ্যা মন্দিৰ অৰ্থাৎ মা কামাখ্যা মন্দিৰৰ বাহিৰত আছোঁ ভিতৰত থাকিব নোৱাৰি আৰু এইটো মা কামাখ্যা মন্দিৰ মই দেখুৱাইছোঁ জুম কৰি কিনে কিমান চোৰা খানাম নোৱাৰি তথাপিও দেখুৱাইছোঁ মা কামাখ্যা মন্দিৰৰ কাষতে আছোঁ মই আৰু দেখুৱাই চাই থাকিম আজি ব্লগটো 19 ব্লগ নলবাৰী চাই থাকিব বহুত মজা লাগিব বহুত কষ্ট কৰি আহিছোঁ বৰষুণত জিকি দেখিছে আৰু চাই থাকিব আৰু এই মা কামাখ্যা মন্দিৰৰ এইটো অসমৰ ভিতৰত এইটো ডাঙৰ মন্দিৰ আৰু এই মন্দিৰটো মা কামাখ্যা মন্দিৰৰ বহুত মাহাত্য আছে আৰু যদি কোনোবা অহা নাই আহিলে গম পাব চাই থাকিব এই মন্দিৰটোৰ বহুত মাহাত্য আছে আৰু বহুত প্ৰমাণ আছে চাই থাকিব বহুত ভাল লাগিব গাইজ দেখছি এখন মাথাত মাৰিলে আৰু মাথাত মাৰাৰ পাছত বহুত ভাল লাগিব এখন মাথাত মাৰি আছোঁ তাৰপৰা যাই আছোঁ আৰু কি ক'ম একচুৱেলি মন্দিৰৰ ভিতৰত বহুত মানুহ আৰু সেইকাৰণে কি ক'ম মেইনলি ওলাই দি আছে চাই থাকক আৰু এখন মাৰি আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি আগৰ পিনে যাই আছোঁ হাই গাইজ বৰ্তমান এতিয়া বাজি গ'ল আৰু কি ক'ম মা কামাখ্যা মন্দিৰৰ পৰা আহি আছোঁ বৰ্তমান মাথাত কাপোৰ চাপোৰ মাৰি আৰু মন্দিৰত সেৱা চেৱা কৰি আহিলোঁ আৰু চাই থাকিব আৰু বেলেগ দৃশ্য দেখুৱাই যাই আছোঁ আজি ভিডিঅ'টো বহুত দীঘলীয়া হ'ব অঁ ঠিক আছে আপুনি যে মা কামাখ্যাত আহিল মা কামাখ্যাত কি বিচাৰিম বৰ্তমান আকৌ বিচাৰা নাই আপোনাৰ ঠিক আছে আৰু মই লৈ যাই আছোঁ চাই থাকিব একচুৱেলি পানী খাই আছোঁ সেইকাৰণে অলপ মাতটো বহি যাই আছে যিয়ে নহওক দেখুৱাই যাই থাকিম আৰু ইয়াত খানা খুৱাই মেইন মা কামাখ্যাৰ ভিতৰত ইয়াত ভোগ খুৱাই আৰু তাৰ ওচৰত দি যাই আছোঁ আৰু দেখুৱাই যাই থাকিম চাই থাকিব গাইজ বৰ্তমান এতিয়া 3টা বাজিল আৰু কি ক'ম দুখৰ খবৰ আৰু যাই আছোঁ এই ৰাতি আৰু পোহৰ হ'ব বেছি নাই বৰ বেছি 1 ঘণ্টা বাকী আৰু একচুৱেলি বহুত দুখৰ খবৰ মানুহে যে কয় কিবা পালে কিবা হেৰাব লাগিব আৰু কি হেৰালোঁ চেণ্ডেলযোৰ হেৰুৱালোঁ আৰু চেণ্ডেল পালোঁ উল্টা বেল্টা ৰঙা আৰু কলা দেখুৱাই আছোঁ চাই থাকিব ৰাতি কি দি আছে গম পাইছে কোনো মাল নহয় চৰপাত দি আছে চৰপাত একচুৱেলি গম পাইছে বহুত কষ্ট হয় সেইকাৰণে দি আছে চৰপাত খাই লওক চৰপাত দি আছে কোনো মাল নহয় চৰপাত কাণত পুৰত